হে গাইজ, আজি মই পইতা ভাত খাম আৰু পইতা ভাত খোৱাৰ আগত এনেদৰে ডাঙৰ এটা পিঁয়াজ লৈছোঁ আৰু এইখিনি কালি ৰাতিৰ ভাত অলপমান বেছিকৈ হ'ল আৰু পৰিমাণটো অলপমান কেতিয়াবা হয় আৰু তাৰপিছত বেছিকৈ ভাতখিনি ৰৈ যোৱাতে এতিয়া ভাতখিনি নষ্ট কৰিব নোৱাৰি ন, কাৰণ কিমান কষ্ট লাগে। যিবিলাকে খেতি কৰে সিহঁতেহে গম পায়, তো ময়ো ভাবিলোঁ এইটো মিছ ইউজ হ'ব নিদিওঁ। তাৰপিছত ইয়াতে মই পানী দি তিয়াই থ'লোঁ। তাৰপিছত নেক্সট দিনা ৰাতিপুৱা এনেদৰে ভাতখিনি চাইছোঁ ঠিকে আছে চব, আৰু ভাতখিনি খায়ো ভাল লাগে। আৰু পইতা ভাতৰ লগত এই পিঁয়াজটোৱে মেইন, কাৰণ এই পিঁয়াজটোৱে পইতা ভাতৰ যিটো সোৱাদ সেইটো বঢ়ায়। আৰু এতিয়া এই ডাঙৰ পিঁয়াজটো মই টুকুৰিকৈ কাটি ল'ম। বাকলি আমাৰ ঘৰৰে বেঙেনা হয়, মই দেখাইছিলোঁ আগৰ ভিডিঅ'টোত আমাৰ বেঙেনা গছজোপাত ফুল ফল ধৰিছে, আমি খাব পাৰিম। তো আজি আনিলোঁ, 2টা ফল লাগিছিল আৰু ঘৰুৱা যিহেতু খায়ো টেষ্টি হয়। এতিয়া কেৰাহী এটা লৈছোঁ আৰু ইয়াতে মই খাটি সৰিয়হৰ তেল গৰম দিছোঁ। খাটি নে ভেজাল নাজানো আৰু পেকেটৰহে হয়। कच्चे खने सरसों का तेल, তেলখিনি গৰম হৈছিলে নাই চাইছিলোঁ, কিহে পাইছিল মোক। মই ভাবাই নাছিলোঁ এনেকুৱা হ'ব বুলি। মই চেক কৰিব গৈছিলোঁ তেলখিনি গৰম হৈছিলে নাই, তাৰপিছত এনেকুৱা হৈ গ'ল। ভয় লাগি গ'ল আৰু পানীটো উল্টাই আৰু মুখে চুখে পৰিব ধৰিলে। নিমখ অকণমান দি দিলোঁ, হালধি অলপমান। এইটো ভালদৰে ভাজিম ৰঙচুৱাকৈ। ঘৰৰে বেঙেনা হয় যিহেতু খাই মজা লাগিব, কাৰণ ঘৰৰ বস্তুৰ সোৱাদেই বেলেগ বজাৰতকৈ, হয়নে নহয়? আৰু বেছি সময় নালাগিল ভাজোঁতে, ভজাটো পটককৈ হৈয়ে গ'ল। আপোনালোকে কোনে কোনে পইতা ভাত খাই ভাল পায় কমেণ্ট কৰি জনাব। আৰু অসমীয়াৰ মেইন পইতা ভাতেই। আৰু মই এনেদৰে পিঁয়াজটো টুকুৰিকৈ কাটি লৈছোঁ। আৰু এইখিনি হ'ল তিয়াই থোৱা ভাতখিনি। আমি এতিয়া পানীৰ পৰা উঠাই লৈছোঁ। এইফালে মোৰ ভোকো লাগিছে আৰু মই খাবলৈ লৈছিলোঁহে মাত্ৰ, তাৰপিছতে মোলৈ এটা ফোন কল আহিল আৰু মোৰ এটা পাৰ্চেল আহিছে। বস্তুটো কি কৈ আছোঁ, আৰু আজি মোৰ এটা সপোন পূৰণ হ'বলৈ গৈ আছে, যিটো মই বহুত দিনৰ পৰাই ভাবি আছিলোঁ ল'ম বুলি, তাৰপিছত ল'ব পৰা নাছিলোঁ। খুচুৰা হ'ব। ফাইনেলি মোৰ হাতত আহি পৰি গ'ল বস্তুটো। ভাল লাগি আছে মনটো, কাৰণ যেতিয়া এটা বস্তু বিচৰা হয় মনৰ পৰা, সেইটো পালে আৰু বেছি ভাল লাগে। এইফালে পেটত লাগিছে ভোক, আৰু তাতে কি ক'ম আৰু, এনেকুৱা খানা দেখিলে আৰু বেছিকৈ ভোক লাগি যায়। ভাতত ল'লোঁ সৰিয়হ তেল, সেইটোতো সদায় চবে লয়েই আৰু নিমখ, কেঁচা পিঁয়াজ, চানা ভাজি আৰু বেঙেনা ভাজি। আৰু এতিয়া আমি পইতা ভাত খাবলৈ লৈছোঁ। প্ৰথমে খাওঁতে সদায় সেৱা কৰিয়ে খাব লাগে, এয়াতো আমাক সৰুৰে পৰা শিকায়, চব ল'ৰা ছোৱালীকে শিক্ষা দিয়ে, কিন্তু আমি পিছত ডাঙৰ হ'লেহে পাহৰোঁ। আজিকালিৰ কিছুমান ল'ৰা ছোৱালীয়েতো এইবিলাক নাখায়, ফাষ্ট ফুড খায়, আৰু আগৰ দিনৰ মানুহবিলাকৰ সেইকাৰণে বেমাৰ পাতি কমকৈ হৈছিল, আজিকালি বেছিকৈ হোৱা হৈছে, কাৰণ এইবিলাক কমেই খোৱা হয়। তামাম টেষ্টি লাগিল খাই, মজা লাগিল, মই ভাষাৰে বৰ্ণনা কৰিব পৰা নাই। টেষ্টিটো হয় খানাটো, আৰু ইয়াৰ উপৰিও ইয়াতে দেহৰ শক্তি বৃদ্ধি কৰে, আৰু
গাটো গোটেই দেহটো মানে শীতল কৰি ৰাখে। গৰম দিনত বহুতেই ভাল, সেইকাৰণেতো খেতিয়কসকলে এইবিলাক খাই কিনে পথাৰত নামে খেতি কৰে। মাজে সময়ে খাই থাকিব লাগে, কাৰণ এয়া আমাৰ থলুৱা খাদ্য, শৰীৰ ভালে থাকে, শক্তি বৃদ্ধি কৰে। মোৰ পানী নাছিল, পানী। খেতিয়কসকলে সদায় ৰাতিপুৱাই এনেকুৱা পঁইতা ভাত খাই খেতি কৰিবলৈ যায়, আৰু পেটটো গোটেই দিনৰ কাৰণে একেবাৰে ঠাণ্ডা হৈ থাকে। আৰু ইয়াৰ উপৰিও এই ভাতে নিচা বঢ়ায়, যাৰ টোপনি নাহে সেই টোপনি মৰাৰ কাৰণে ভাল, আৰু ভাতটো খালে ইমান টোপনি লাগি থাকে। পানী ধৰি বহা নাছিলোঁ খাবলৈ, সেইকাৰণে পানীটো মেইন না। যদিহে মোৰ এই ভিডিঅ'টো ভাল লাগিছে, লাইক আৰু কমেণ্ট কৰিব।